ছোৱালীটোক সুধিলো ঐ তই ক'ৰ পৰা আহিছা ছোৱালীজনীয়ে ক'লে মোক যে মোক 3টা ল'ৰা ইয়াত আনি বেয়া কাম কৰিছে তাৰপাছত ইয়াত পেলাই থৈ গ'ল তাৰপাছত এই দাদাও গাড়ী লৈ আহিছে দাদাও ৰখিলে ময়ো ছোৱালীটোক সোধপোছ কৰি আছো কৰাৰ পিছত ছোৱালীয়ে এইটো ক'লে তাৰপাছত আপোনাক মাতিলো এতিয়া আপুনি কি সুধে সোধক ৰাজ্যত পুনৰ কিশোৰী ধৰ্ষণ কাণ্ড 3 যুৱকে ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গ'ল কিশোৰী মৈৰাবাৰীত মানৱ সমাজক লজ্জাজনক কৰা এক জঘন্য ঘটনা এইবাৰ এগৰাকী নাবালিকা কিশোৰীক ফুচলাই মেলি 3 যুৱকে ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ যায় আমি প্ৰথমে ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য শুনাই ল'ব বিচাৰিছো ইয়াত মৈৰাবাৰী কেনেকৈ আহিলা এই ল'ৰাটা মই ভাল পাইছোঁ আনি মোক কৈছে বিয়া পাতিব বিয়া নাপাতা মোক ৰিটাৰ্ণ হ'লে বেলেগ ল'ৰা এটাক দি দিলে কি নাম ল'ৰাটোৰ নাম কালামাক বোলা কয় কালাৰ আহে কালা বুলি মাতে কালা বুলি মাতে আচল নাম গম পোৱা নে নোপোৱা নাই পোৱা তাৰপিছত আজি যে ইয়াত আহিলা কেনেকৈ আহিলা এই আজি তাত আহিছোঁ এই ল'ৰাটো মই এইটো পিতাহঁতক কৈ আছিলোঁ বেলেগ ল'ৰা এটাক দি দিলে প্ৰেগনেণ্টৰ কথা গম পালে যেতিয়া বেলেগ ল'ৰা এটাক দি দিলে